নমস্কাৰ মই দীপাক্ষীয়ে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দীপাক্ষী হেনৰ এণ্ড ব্লগছলৈ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি মই আনকালে মই ভিডিঅ'বোৰ দিওঁ মোৰ নিজকে নেদেখাকৈ আজি মই ব্লগ বনাম আজি আমি এফালে যাম ক'ত যাম কি কৰিম চাই থাকিব বলক এতিয়া যাওঁ মই গৈ পাৰ্লাৰত সোমালোঁ পাৰ্লাৰত মোৰ কাম এটা আছিলে তাতে কৰি ল'লোঁ চুলিকেইডাল অকণমান টনুৱাই ল'লোঁ আৰু থ্ৰেডিং কৰি দিওঁ এতিয়া যাম আৰু গৈ পাই দেখিছোঁ আমাৰ অকণমানিটো শুলে আৰু সেয়া আমাৰ গাড়ী ৰখিয়ে আছে মানুহবোৰ আহি পোৱা নাই এয়া বলক এতিয়া আমি গৈ থাকোঁ আগত গাড়ী দুখন গুচি গ'ল তাত মানুহ কমি আছিলে আৰু এতিয়া আমি তাহাঁতক লগ ধৰিমগৈহে ধলপুৰৰ পৰা আমি আহি এয়া শিমলুগুৰি চেণ্টাৰ পাই গ'লোহি তাৰ পৰা আমি দুটা ৰাস্তা আছে ট্ৰেফিক পইণ্টৰ পৰা আমি লেফ্ট ছাইডেদি গুচি যাম এইটো ছাইডে আমি গৈ পেলাই চেঁচা পামগৈ ৰাস্তাটো খুব ধুনীয়া একেবাৰে গাঁৱলীয়া ৰাস্তা হয় চবফালে খালি অকল সেউজীয়া আছে আৰু অকোৱা পকোৱা ৰাস্তাটো পূৰা ষ্ট্ৰেইট নহয় খুব বেছিকেনে টাৰ্ণিং আছে কিন্তু আহি বহুত ভাল লাগে আমি এতিয়া ক'ত আহি আছোঁ মানে আমি আহিছোঁ অৰুণাচল প্ৰদেশৰ এটুকুৰা জেগা হয় যিটুকুৰা জেগাৰ নাম চেঁচা কয় কিছুমানে পাপুংপা বুলি কয় নেকি মানে বৰ্ডবিলাকত তেনেকৈ লিখা থাকে আৰু এইটুকুৰা জেগাতে এতিয়া নৱেম্বৰ ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে মানুহে খুব পিকনিক খায়গৈ তাৰমানে পিকনিক প্লেচ হয় সেইটো আৰু এতিয়া আমি এনেই আহিলোঁ আজি ফুৰিবলৈ বুলি খুব ধুনীয়া জেগা আপোনালোকে কেতিয়াবা আহিব চাবহি ইয়াতে ৱাটাৰফল আছে আজি আমি এতিয়া দেখাম সেয়া আমি এতিয়া লাহেকেনে পামগৈ সেইটো পাহাৰ হয় কিমান ধুনীয়াকৈ ওলাই আছে চাওক বতৰটো বৰ এটা ভাল নহয় সেইটো কাৰণে অকণমান কলা হৈ আছে তো আঁতৰৰ পৰা পাহাৰটো দেখিবলৈ খুব ধুনীয়া হয় যিটো আমি আহিছোঁ এতিয়া চেঁচা পাহাৰলৈ এয়া আমি আহি পাইছোঁহি যিটুকুৰা জেগালৈ আমি আহিছিলোঁ আমাৰ গন্তব্যস্থান পাই গ'লোহি এয়া চাওকচোন কেনেকুৱা পৰিৱেশটো মানে বহুত কিবা আৰু বৰষুণ দিব তেনেকুৱা হৈ আছে কিন্তু বৰষুণ হয়তো নিদিব কোনো ধৰিব নোৱাৰি পাহাৰীয়া ঠাইত ঘপককেনে বৰষুণ আহি যায় সেয়া চাওক খুব ধুনীয়া পৰিৱেশ এয়া আমাৰ লগৰবোৰ আহি পাই গ'লহি সেইকেইখন বাছৰ গাড়ীকেইখন সেয়া সকলোৱে কিবাকিবি বস্তু ল'বলৈ লৈছে তললৈ নামি যাবলৈ অকণমান অসুবিধা হৈছে সেইকাৰণেতো ৰাস্তাটো মানে বনাই দিছে যিটো গড়াৰ পৰা আমি তললৈ এতিয়া নামি যাব লাগিব সেয়া নামি গৈছে বহুত ৰিক্সি হয় পাহাৰটো চাওকচোন কেনেকুৱা ধুনীয়া চাৰিওফালে খুব ধুনীয়া মানে এইটো আমাৰ অকণমানিটো পূৰা ফূৰ্তি তাৰ ফুৰিবলৈ আহি বেটা নদীখন পাৰ হৈ সেইটো চাইডে গৈছিলে তাত চাগে খাব পাৰিম বুলি জেগা বিচাৰি কিন্তু সেইটো চাইডে বোলে একো নাই মাত্ৰ জংঘল আছে সেইকাৰণে আকৌ এইটো পাৰলৈ গুচি আহিলে আহি এতিয়া আমি ইয়াতে ঠাই বিচাৰিব লাগিব ক'ত বনাব পাৰোঁ ক'ত কি কৰিব পাৰোঁ চাই থাকক আপোনালোকে আগলৈকে ভিডিঅ'টো ইমান ধুনীয়া জেগাটো চাওক আৰু এইবোৰ আমাৰ লগত অহা পাৰ্টি হাতে গ'ল
পানীৰ ফালে একো নহয় আহা পানীৰ ফালে গৈ আছোঁ আমি আহা 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 একো নহয় ব'লা পানী লেতেৰা নহয় ভাল 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 চব্জি তুলি গৈছে হৈ গ'ল লৰাই নিদিয়ে নহয় কি দিব জলকীয়া এই ধোঁৱাখিনি গোটেই বগা বগা হৈ গৈছে
এতিয়া এই নদীখন পাৰ হৈ পেলাই সেই পাহাৰখনৰ ওচৰলৈ গৈ আছোঁ। কিমান সোঁত বৈ গৈ আছে, নদীখন বহুত ধুনীয়া, কিন্তু ভয়ো লাগিছে পাৰ হ'বলৈ। তথাপিতো একেবাৰে ওচৰৰ পৰা পাহাৰখন চোৱাৰ হেঁপাহ আছিলে, সেইকাৰণে আমি আহি আছোঁ, বহুত দূৰ আহিছোঁ। এতিয়া এইখিনি পাৰ হৈ যাব লাগিব। চাওকচোন, ভিউ খুব ধুনীয়া, একদম ভাল আছে পুৰা এটা। আমি আহিছিলোঁ ৱাটাৰফলটো চাম বুলি, কিন্তু এতিয়া কি হৈছে, ইয়াত পানী নাই গৈছে, আৰু ৱাটাৰফলটো চাবলৈ কাৰণে আৰু বহুত যাব লাগিব। এটা বেলেগ এটা ৰাস্তা যাব, এই যিটো কিবা ওলাই আছে, মাটি ওলাই আছে, সেই তেনেকুৱা এটা ঝৰ্ণা আছিলে, আৰু সেইটো এটা বেলেগ এটা ৰাস্তাই গ'লে পালেহে পাব বোলে। তথাপিতো আমি এতিয়া আহিছিলোঁ চাম বুলি, কিন্তু গৈ পেলাই তাত নাপালোঁগৈ, আৰু সময়ো নাই। এতিয়া 4:30 বাজি গ'ল, আৰু সেইকাৰণে আমি ভাবিছোঁ নাযাওঁ, এতিয়া পুৰা ফটোশ্বুটো মাৰিম আৰু যাম বুলি। সেইখন জেগাতে আমি ফটোশ্বুটো মাৰি পেলাই এতিয়া আমি ঘূৰিছোঁ। সময় হৈ গৈছে, সন্ধিয়া লাগিব হ'ল, আৰু এতিয়া আমি তাত গৈ ভাত চাত খাবগৈ লাগিব, তাৰপাছতে আমি গুচি যাব লাগিব। আৰু সেইকাৰণে আমি সেইখিনি ঠাই নাপালোঁগৈ। আকৌ পাছত কেতিয়াবা এদিন আহিলে মানে এইটো যিটো ঝৰ্ণাটো আছে সেইটো দেখামগৈ। কি কৰিছা? ডাইনোচৰ আঁকিছা? চোৱা ডাইনোচৰটো কেনেকৈ আঁকিছা, চোৱা ডাইনোচৰ আঁকিছা। পৰি যাবা। অহ' চোৱাচোন, সৰুজনী বাজনী আহিছে, চোৱাচোন। এইটো কি আঁকিছানো, ঘোঁৰা নে গৰু? কি আঁকিছা এইটো? ডাইনোচৰ আঁকিছা? ডাইনোচৰ ইমানকৈ আঁকেনে?
যা পোৱালি পুৰা খেলিছে দেউতাকৰ লগত হা 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 হাৱা 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 হৈ গ'ল ব'লা ব'লা জোনবাই ওলাই গ'ল খোৱা বোৱা হৈ গ'ল আৰু এতিয়া চবেই তালি টোপোলা বান্ধি এতিয়া আমি ঘৰা ঘৰি যাব ওলাইছোঁ। যদিও কম সময়ৰ কাৰণে আহিছিলোঁ তথাপিতো ভাল লাগিলে। আকৌ আহিম কেতিয়াবা, আপোনালোকেও আহিব। আহিছিলোঁহে মাত্ৰ, তাতে পূৰা বৰষুণ দিছে, দবা পিটা বৰষুণ, ফটকছেনে বৰষুণটো আহি গ'ল। পাহাৰীয়া অঞ্চলত ধৰিব নোৱাৰি কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে। কালি আমি আহি পাওঁতে পাওঁতে গধূলি হৈ গ'ল, গধূলি মানে ৰাতি হ'ল আৰু সেইকাৰণে মই ব্লগটো শেষ কৰিব নোৱাৰিলোঁ। আপোনালোকেও মোৰ ভিডিঅ'টো চাই এবাৰ সেইখিনি জেগালৈ গৈ চাবচোন, যিখিনি জেগালৈ কালি আমি গৈছিলোঁ। সেইটো অৰুণাচল প্ৰদেশৰ চেঁচাপুং হয় এইটো, কিন্তু ইয়াতে এইটো এটা ৱাটাৰফল আছিলে, আমি যাবলৈ নোৱাৰিলোঁ। সেইখিনিত সময় বহুত বেছি হৈ গ'ল, আমি ইয়াৰ পৰা ওলাই যোৱাটোৱে বহুত দেৰি হ'ল। তো বেলেগ এদিনাখনি আকৌ তাত যাম। সেইবাৰ অকল ৱাটাৰফলটো চাম বুলি যাম আৰু তেতিয়া দেখাম। আৰম্ভণি কৰোঁতে আপোনালোকক কৈছোঁ যে এইটো মানে মোৰ চেনেলটো হয়, মই ব্লগিং চেনেলেই খুলিছিলোঁ, হেণ্ডৱৰ্ক এণ্ড ব্লগছ বুলি খুলিছিলোঁ। আৰু কিন্তু আজি ইমান দিন হৈ গ'ল মই এটাও ব্লগ দিয়া নাছিলোঁ। কালি ব্লগটো মানে ফাৰ্ষ্ট মই ব্লগ বনাইছোঁ, কালি ব্লগটো ফাৰ্ষ্ট হয় আৰু আগলৈও ট্ৰাই কৰিম আৰু বনাবলৈ। যদি মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু জেগাখিনি চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব কিন্তু। আৰু সেয়াই আৰু আজিলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।